হেল্ল' গাইজ, গুড ইভিনিং। আজি মানে আমাক নিমন্ত্ৰণ দিছে আমাৰ জেঠাইহঁতৰ ঘৰত ভাত খাবলৈ। মানে দাদা কাজিৰঙাত থাকে, আহিছে, সেই গতিকে মানে ভাত খাবলৈ আমাৰ ঘৰৰ সকলোকে নিমন্ত্ৰণ দিছে। আইতা গ'ল, এতিয়া আমি যাম অলপ পিছতকৈ। গৈ আছোঁ আৰু মোৰ ড্ৰেছটো চাই লওকচোন বাৰু। সকলোৰে মাঘ বিহু কেনেকুৱা গ'ল বাৰু, আৰু ম'হৰ যুঁজ চালেনে নাই? আমাৰ ইয়াত মানে কি হয়, ম'হৰ যুঁজ নাপাতে, যিহেতুকে অসমীয়া মানুহ আছে, ইমান মানে বেছি নাই, যিহেতুকে কাৰ্বি আংলঙত মানে কাৰ্বি সংখ্যাই বেছি। সেই গতিকে আমাৰ ইয়াত ইমান মানে বিহু আমি পাতোঁ, কিন্তু ইমান মানে বেলেগ ঠাইত যিদৰে মানে পালন কৰা হয়, আমাৰ ইয়াত মানে তেনেদৰে নহয়। খেল ধেমালি খুব কম পতা হয়, নৰ্মেল এনেই সৰু সুৰা খেল ধেমালি পতা হয়, কিন্তু ম'হৰ যুঁজ হওক আৰু আন কিছুমান খেল মানে ইয়াত পতা নহয়। সেই গতিকে কোনে চালে বাৰু প্লিজ কমেণ্ট কৰিবচোন। আৰু আমাৰ এয়া বিহুৰ বুলি খাবলৈ মাতিছে দেই, বিহুটো পাৰ হৈ গ'লেই মানে শেহতীয়াকৈ আমাক ভাত খাব মাতিছে আৰু, বুজিলে? আপোনালোকক কোনোবাই মাতিছেনে বাৰু ভাত খাবলৈ? প্লিজ কমেণ্ট কৰি জনাবচোন দেই। এয়া দেখিছে, মোৰ ছোৱালীক ৰেডি কৰি ল'লোঁ, হাঁহি দিয়া। এয়া বৌহঁতৰ ঘৰ পাই গ'লোহি, দাদাহঁতৰ ঘৰ পাই গ'লোহি দেই, এইফালে আন্ধাৰ। ঐ টিকলি মাকে আনিবগৈ সব খেলা ভিডিও নষ্ট বাকে বেছি আছে। ল'ৰা নিচিনাই ন? গাইজ, ফাইনেলি আমি আলহীৰ ঘৰত খাই মেলি আহি গ'লোঁ। মা নগ'লে যিহেতুকে, সেই গতিকে মানে এয়া মাংস অলপ দি পঠাইছে, হাঁহৰ মাংস অলপ। আমি মানে মুৰ্গীহে খালোঁ, লোকেল মুৰ্গীহে খালোঁ, হাঁহ নাখালোঁ। আৰু মা যে যিহেতুকে যোৱা নাই, সেই গতিকে দি পঠাইছে। আৰু মালৈ এতিয়া মই ভাত অলপমান বহাই লওঁ, চাই থাকক দেই। ইফালে চাওকচোন, কুকাৰটো খুলিয়ে দেখিছোঁ। মানে মই সন্ধিয়াৰ আগে অলপ, মায়ে হ'ল আজি 2 দিনমান এয়া গোমধান আনি থৈছিলে, খোৱাই নাই। সেই গতিকে সিজালোঁ, দেখিছেনে? পাহৰিয়ে থাকিলোঁ, সিজোৱা মানে কুকাৰতে থাকি গ'ল। আৰু এতিয়া সজাই মই ভাতটো বহাই লওঁ। দেখিছে, ছোৱালীয়ে তাত ভাত একগহাও নাখালে, আহি পেলাই মাকৈ খাবলৈ লৈছে। আৰু নেখায়, এনেই চুবাই উৎ পেলাব দেখিছে। আৰু দেখিছে, তাই চুলিত সেয়া মায়ে হেনাৰ লগাই দিছে আজি, কালাৰ দেখিছে। ৰ'বা ক'লৈ গৈছে? দেখিছে, এয়া দেখিছে, মানুহজন বহুত বেয়া। মোক খোৱা টাইমত ভিডিঅ' বনাবলৈ মোবাইলটো বিচাৰি ফুৰিছোঁ, মোবাইললৈ মানুহ নাই, গাইফ নাই। আৰু দেখিছে, সেইটো কাৰণে দেখুৱাব নোৱাৰিলোঁ। এতিয়া ঘৰত আহি দেখিছে, আমাক গালি পাৰোঁ বুলি মৰম চেলাইছে। আজিলৈ বাই বাই, গুড নাইট।